নমস্কাৰ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম বাৰ্তা চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা নতুন বাৰ্তা। প্ৰিয় দৰ্শক, সমগ্ৰ অসমবাসীৰে মৰমৰ এখন অসমীয়া ধাৰাবাহিক নাম বেহাৰবাৰী আউটপোষ্ট। এই ধাৰাবাহিকখনত মোহন আৰু কে চৰিত্ৰত অভিনয় কৰা দুজন জনপ্ৰিয় অভিনেতা সকলোৰে মৰমৰ। আপোনালোকে বহাগৰ মঞ্চত কে আৰু মোহনৰ অনুষ্ঠান চাই বাৰু কেনে পায়? নিশ্চয়কৈ ভাল পায়। সকলোৰে মৰমৰ, সকলোৱে এই কে আৰু মোহনৰ বহাগৰ অনুষ্ঠান চাই ভাল পায়। মঞ্চত সকলোৱে দুয়োকে বিচাৰে, নহয় জানো? কিন্তু আপোনালোকৰ বাবে দুখ খবৰ যে এইবাৰ কে আৰু মোহনক একেলগে আপোনালোকে অনুষ্ঠান কৰা হয়তো দেখা নাপাব। এই কথা জনালে বেহাৰবাৰী আউটপোষ্টত কে চৰিত্ৰত অভিনয় কৰা সিদ্ধাৰ্থ শৰ্মা ডাঙৰীয়াই। ফেচবুকৰ যোগেদি এই কথা জনায় সকলোকে সিদ্ধাৰ্থ শৰ্মাই। আহকচোন ফেচবুকৰ যোগেদি সিদ্ধাৰ্থ শৰ্মাই কি কৈছে। 2013 চনৰ কথা। বেহাৰবাৰীখন আৰম্ভ হওঁতেই পৰিচালক মনোজ দাক কৈছিলোঁ বোলো আমি যিমান পাৰোঁ কষ্ট কৰিম আৰু ৰাইজে যদি আমাৰ ধাৰাবাহিকখন আদৰি লয় আৰু যদি মোক বিচাৰে তেতিয়া বিহুত অনুষ্ঠান কৰিম। মনোজ দায়ো বোলে হ'ব, কষ্টৰ ফল মিঠা হ'ল। কে মোহন এক হ'লোঁ। 2014 চনত ফেচবুকত ষ্টেটাছ দিলোঁ যোগাযোগ নম্বৰৰ সৈতে আৰু একেলগে আমি 9 বছৰ অনুষ্ঠান কৰিলোঁ। ক'ৰবাত হিট হ'লোঁ আৰু ক'ৰবাত ফ্লপ। 2023 চনত ডাঙৰ সিদ্ধান্তটো হ'ল 9 বছৰৰ মূৰত আজি আকৌ ষ্টেটাছ দিলোঁ। এইবাৰ মোহনে মই একেলগে অনুষ্ঠান নকৰোঁ। এইবাৰ মই আৰু প্ৰীতম ছাৰ যাম আপোনালোকৰ বিহুলৈ। এখেতৰ লগত মোৰ এটাই অমিল। এওঁ কেমেষ্ট্ৰি বুলি কয় আৰু মই চেমেষ্ট্ৰি বুলি কওঁ। তেওঁ ফুল ভাল পায় আৰু মই আকৌ এই মজা। তো প্ৰিয় দৰ্শক, সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে ফেচবুকৰ যোগেদি সকলোকে জনালে যে এইবাৰ কে আৰু মোহনক আপোনালোকে একেলগে অনুষ্ঠান কৰা দেখা নাপাব। সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ কে ছাৰৰ লগত থাকিব বেহাৰবাৰী আউটপোষ্টত SI চৰিত্ৰত অভিনয় কৰা প্ৰীতম ছাৰ। তো এইবাৰ প্ৰীতম ছাৰ আৰু কে ছাৰক আপোনালোকে একেলগে বিহু মঞ্চত দেখা নাপাব আপোনালোকে কে আৰু মোহনক। তো প্ৰিয় দৰ্শক, আপোনালোকৰ মতামতবোৰ আপোনালোকে এই ভিডিঅ'টোৰ কমেণ্ট বক্সত জনাবচোন। আপোনালোকে আচলতে কে আৰু মোহনৰ যি অনুষ্ঠান, কে মোহনে একেলগে কৰা অনুষ্ঠানবোৰ চাই বাৰু কেনে পাইছিল আৰু এইবাৰ যিহেতু কে মোহনক আপোনালোকে একেলগে দেখা নাপাব বুলি বৰ্তমান সময়ত জনাইছে কে অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই। তো আপোনালোকৰ মতামতবোৰ জনাবচোন। আপোনালোকে একেলগে বিচাৰে নেকি কে মোহনক এইবাৰ অনুষ্ঠানত? তো আজিৰ ভিডিঅ'টো ইমানে। আকৌ এটা নতুন ভিডিঅ'তে আপোনালোকক আকৌ এবাৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ইমানতেই এৰিলোঁ।